জুবিনদাৰ কিন্তু পোষ্টবিলাক এতিয়া ফেচবুকত নাইকিয়া হৈ গৈ আছে। এতিয়া মানে আগত যিমান আছিল এতিয়া লাহে লাহে নাইকিয়া হৈ গৈ আছে। নাইকিয়া হৈ পেলাই এতিয়া চব মানে 2026 চনৰ ৰাজনীতিৰ অংক চলি আছে এতিয়া। এতিয়া ফেচবুকখন ওলালেই আপুনি 2026 ইলেকশ্যনৰ কথা কয়। তো অসমৰ ৰাইজে যে দাবী কৰি আছিলে যে জুবিনদাৰ ন্যায় লাগে, সেইটো ক'ত গ'ল? সেইবিলাক মানে ফালৰি কাটি পেলাই মাইণ্ড ডাইভাৰ্ট কৰি পেলাই এতিয়া আকৌ মানে হিন্দু মুছলমানৰ ৰাজনীতি আকৌ ষ্টাৰ্ট কৰিছে। কিন্তু আপুনি যিমানে মাইণ্ড ডাইভাৰ্ট কৰিবলৈ চেষ্টা নকৰক, অসমৰ ৰাইজে গম পাইছে এতিয়া মাইণ্ড ডাইভাৰ্টটো কেনেকৈ কৰে। এইবিলাক গম পাই গৈছে এতিয়া বিজেপি চৰকাৰৰ যি চতুৰালি, এইবিলাক অসমৰ ৰাইজে গম পাই গৈছে। এইবিলাক আপুনি কৰি লাভ নাই। আপুনি 2026 ইলেকশ্যন যদি খেলিব ইচ্ছা আছে, আপুনি জুবিনদাৰ ন্যায়টো আগত দি লওক, তাৰপিছত আপুনি ইলেকশ্যন খেলক, বুজিছে? আপোনাৰ নিচিনা এজন মানুহে এখন অসমৰ CM, চবতকৈ সন্মানীয় ব্যক্তি, আপোনাৰ মুখৰ যি ভাষ্য, আপুনি মোৰ মতে আপুনি ফেচবুক নাচাব, কাৰণ মানুহবিলাকে আপোনাক কমেণ্ট দিয়ে, আপুনি এইবিলাক ৰিপ্লাই কৰাৰ আপুনি এইবিলাক খুচৰি কৈ থাকে। যোনে যোনটো কয় ক'ব দিয়ক। এই সৰু সুৰা কথা লৈ পেলাই আপুনি মানে লাগি থাকে মানুহক, কোনে কি কৰিছে, কোনে কি কৰা নাই। আৰে আপুনি নিজেই কৰোৰপতি, আপোনাৰ মিছেছো কৰোৰপতি। আপুনি কি কৈ আছে? মোৰ 1 টকাও নাই মোৰ দৰমহাৰ বাহিৰে। এইবিলাক অসমৰ ৰাইজক নিশিকাব। অসমত এতিয়া যোনপিনে চাওঁ এনেকৈ চালেও হিমন্ত বিশ্ব শৰ্মা ৰিণিকী ভূঞাৰ মাটি, এফালে চালেও ৰিণিকী ভূঞাৰ মাটি, এফালে চালেও ৰিণিকী ভূঞাৰ মাটি, বুজিছে? অসমত মানে এতিয়া কোনো জেগা নাই, কোনো ডিষ্ট্ৰিক্ট বাদ নাই যে আপোনালোকৰ মাটি নাই এতিয়া। খালি বিজনেছ এই 5 বছৰতে আপোনাৰ মিছেছে বিজনেছ কৰি আছে, ইমান বছৰ বিজনেছ কৰা নাছিলে। এই 5 বছৰত আপুনি যিমান সম্পত্তি কৰিছে নহয় এইখন অসমত, আৰু বাহিৰতো চাগে কৰিছে, আমি ইমান ডাটা নাই। আছে 100% আছে। আপুনিতো বাহিৰতো ৰাখিছে চাগে, কাৰণ অসমতে যাৰ হাজাৰ হাজাৰ বিঘা মাটি আছে, বাহিৰতো ৰাখিবই। 2, 4, 5, 10 বিঘাটো বাহিৰতো ৰাখিব, আউট অফ আছাম বা আউট অফ ইণ্ডিয়া। আপোনাৰ কাৰণে কোনো ডাঙৰ কথা নহয়, কাৰণ আপোনাৰ মিছেছ বহুত ডাঙৰ বিজনেছমেন হৈ গ'ল, বহুত ডাঙৰ বিজনেছমেন এতিয়া। আৰু এনেকৈ যদি বিজনেছ কৰে, বেছি দিন নালাগে আম্বানী আদানীক মানে বেক কৰা, বেছি দিন নালাগে। আপোনাৰ মিছেছে যি বিজনেছ শিকিছে, আৰু বেছি দিন নাই। এতিয়া ইণ্ডিয়াৰ ভিতৰত বা ৱৰ্ল্ডৰ ফিগাৰত আহি যাব আপোনাৰ মিছেছ। সঁচাকৈ কৈছোঁ, আপোনাৰ মিছেছ এতিয়া ৰিণিকী বাইদেউ এতিয়া ৱৰ্ল্ডৰ এজন খুব মানে বিল গেটছ টাইপ তেনেকুৱা হৈ যাব, মানে ৱৰ্ল্ডত ৰেকৰ্ড কৰি পেলাব। কাৰণ ইমান কম দিনতে এই 4.5 বছৰত যদি কেইবা হাজাৰ কোটি টকাৰ মালিক হৈ গৈছে, তো বিল গেটছৰ নিচিনা মানুহবিলাকক তল পেলাবলৈ আৰু বেছি দিন নাই। কাৰণ বাইদেৱে বহুত বিজনেছ শিকি পেলাইছে, বুজিছে? তে অসমৰ ৰাইজ লাহে লাহে গম পাইছে, অসমত কোনো সংস্থাপন দিব নোৱাৰে আপুনি। অসমৰ মুখ্যমন্ত্ৰী হৈ পেলাই অসমৰ ল'ৰা ছোৱালীবিলাকে বহিৰাজ্যত গৈ কাম কৰে, নিজৰ জীৱনৰ কোনো নিৰাপত্তা নাই। এইবিলাক আপোনাৰ চকুত নপৰে। মিছেছক খালি মাটি কিনি থাকিব, আপুনি খালি অসমত মাটিৰ দাম বহুত বাঢ়ি গৈছে এতিয়া, কাৰণ কিনোতা মানে কৰোৰপতি, য'তেই বেচে ত'তেই কিনি লয়। য'ত 2 লাখ টকা বিঘা, তাত আপোনালোকে 20 লাখ টকা বিঘা দি দিয়ে, কাৰণ আপোনালোকে এতিয়া কৰোৰপতি বাইদেউ এতিয়া লাখপতিৰ পৰা কৰোৰপতি হৈ গ'ল। অনাগত দিনত যদি আৰু 4-5 বছৰ যদি বাইদেউ যদি ভালকৈ বিজনেছ কৰিব পাৰে, আম্বানী আদানী বাদ দিয়ক, বিল গেটছৰ নিচিনা মানুহবিলাককো বাইদেউ শ্বেয়াৰ পেলাই দিব। ৱৰ্ল্ডত নম্বৰ 1 থাকিব ৰিণিকী মেম, ৱৰ্ল্ডত মানে সোণালী আখৰেৰে লিখা থাকিব, वर्ल्ड का सबसे फेमस लेडी, डायनेमिक लेडी ऋणिकी भूया शर्मा। आसाम का ये डायनेमिक लेडी है ऋणिकी भूया। এনেকৈ থাকিব, ইংলিছত থাকিব, হিন্দীত লিখা থাকিব, মানে এনেকুৱা মানে ৱৰ্ল্ড ফিগাৰ হৈ যাব, বুজিছে?